অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো ভালেই। আৰু আপোনালোকে দেখিছে মই ঘৰত আছোঁ, গাঁৱৰ ঘৰত। আৰু আগতে এটা ব্লগ দিছিলোঁ ঘৰৰ ওপৰত, আৰু এতিয়া মই এইটো ছেকেণ্ড ভিডিঅ' ঘৰৰ ওপৰত দিয়া। আৰু দেখিছে মই পাকঘৰটোতে আছোঁ, যিটো পাকঘৰৰ ওপৰত মই এটা ভিডিঅ' দিছিলোঁ। তাৰ বিষয়ে কম বুলি মই আপোনালোকক কৈছিলোঁ যে পাকঘৰটো মই কেনেকৈ বনালোঁ, কম খৰচতে বনাইছিলোঁ, কিমান খৰচ হৈছিলে সেইখিনি আপোনালোকক জনোৱা হোৱা নাছিলে, মাত্ৰ কৈছিলোঁ যে কম খৰচতে পাকঘৰটো আমি বনালোঁ আৰু আপোনালোকেও বনাব পাৰিব তেনেকৈ কৈছিলোঁ। গতিকে কিন্তু ভিডিঅ' আপোনালোকক কোৱা নাছিলোঁ যে কিমান খৰচ হ'ল, কি হ'ল। ভাবিছোঁ যে আজি আপোনালোকক ভিডিঅ'টো বনাই কেনে আপোনালোকক কথাখিনি জনাওঁ, আৰু লগতে পাকঘৰটো আমাৰ কমপ্লিট হ'লনে নাই সেইটোও দেখুৱাই দিওঁ। গতিকে প্ৰথমতে আপোনালোকক মই জনাই লওঁ, পাকঘৰটোৰ কৈছিলোঁ যে পাকঘৰটো বনাওঁতে কিমান খৰচ হৈছিল। এতিয়া জনাব বিচাৰিছোঁ পাকঘৰটোত কিমান খৰচ হ'ল। পাকঘৰটোত খৰচ হ'ল বুলি ক'লে মিনিমাম 1 পৰা 2 লাখৰ ভিতৰত লাগিবই। আৰু আমাৰ মানে ক'বলৈ গ'লে 1.5 লাখৰ ভিতৰতে হৈছে, কিন্তু ধৰ অলপমান মিলালে ধৰ 1 পৰা 1.5 লাখৰ ভিতৰত 2 লাখৰ ভিতৰত হৈ যাব। কিন্তু যদি তাৰ পৰা অলপমান কমোৱা বা কিবাকিবি কৰা যায় তেতিয়া মানে সেইখিনি কমতে হৈ যায়। গতিকে খৰচ বুলি ক'লে ধৰ 1 পৰা 2 লাখৰ ভিতৰত আপোনালোকৰ ধুনীয়া পাকঘৰ এটা ওলাই যাব। আৰু গতিকে মই কেনেকৈ কি চিষ্টেমত পাকঘৰটো বনালোঁ সেইখিনি আপোনালোকক দেখুৱাই দিম। গতিকে কম খৰচতে মানে বুদ্ধি খটুৱালে তেনেকৈ পাকঘৰ এটা আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ ব্যৱহাৰিক মানে যিখিনি প্ৰয়োজনীয় সেইখিনিৰ ওপৰতে আপোনালোকে ধুনীয়াকৈ পাকঘৰটো বনাব পাৰিব। মই আপোনালোকক ভিডিঅ'টোৰ পিছত দেখুৱাই আছোঁ পাকটো মই কেনেকৈ বনালোঁ। সেই কথাখিনি কওঁ। আৰু কিছুমানে বহুতে কৈছিলে যে আপোনালোকনো কিমান ধনী মানুহ, এনেকৈ কিছুমান কমেণ্ট দিছিলে যে আপোনালোকে দুখীয়া বুলি কিবা এনেকৈ কৈছে। কিন্তু আপোনালোকক মই জনাওঁ, মোক কোনোবা দুখীয়া বুলি কোৱা শব্দটোৰ লগত কোনো ধৰণৰ তেনেকুৱাকৈ মই কাকো বেয়াকৈ আঘাত লগাকৈ মই কোৱা নাই। দুখীয়া শব্দটো যেনেকৈ ধনী শব্দৰ বিপৰীত দুখীয়া, তেনেকৈ সেই সুৰতে মই ক'লোঁ দুখীয়া বুলি। বা কোনোবাই যদি এই শব্দটো কোৱাৰ কাৰণে দুখ পাইছে বা কাৰোবাৰ যদি মনত আঘাত লাগিছে তেতিয়াহ'লে মই তেওঁলোকক ক্ষমা খুজিছোঁ মোৰ ফালৰ পৰা। মই তেওঁলোকক তেনেকৈ বেয়া ভাৱত ক'ম বুলি কেতিয়াও ভবা নাছিলোঁ, আৰু মনত তেনেকুৱা কোনো ভাবো নাই যে কাৰোবাক এনেকৈ দুখীয়া বুলি ক'ম। আৰু মোৰ তেনেকুৱা মনটোও মোৰ তেনেকুৱা নহয়, সকলোকে সমান বুলিয়ে ভাবোঁ, ধনী দুখীয়া সকলো সমান। আৰু মই ধনী নহয়, ময়ো দুখীয়াই হয়। দুখীয়া বুলি ক'বলৈ অলপ বেয়া লাগে এইকাৰণে, কাৰণ দুখীয়াতকৈ অলপমান ওপৰ বুলি ক'ব লাগিব, মধ্যবিত্ত শ্ৰেণীৰ ধৰ। কাৰণ দুখীয়া বুলি ক'লে আকৌ আপোনালোকেই কমেণ্ট কৰিব দুখীয়াই যদি ঘৰ এনেকুৱা কিয় সেনেকৈ ক'ব। গতিকে মই তেনেকৈও নকওঁ, এইটোৱে যে আমি মধ্যবিত্ত শ্ৰেণীৰ লোক, আৰু আমাৰ নিচিনা মানুহে মানে এনেকুৱা এটা পাকঘৰ বনাব ধুনীয়াকৈ কম খৰচতে পাৰিব, অতি কম খৰচতে। মাত্ৰ এটা বুদ্ধি খটুৱাব লাগিব, আৰু সেই বুদ্ধিখিনি খটুৱালে আপোনালোকে ধুনীয়া এটা পাকঘৰ কম খৰচতে বনাব পাৰিব। গতিকে মই আপোনালোকক সেইবাৰ পাকঘৰটো দেখুৱাইছিলোঁ, যিখিনি মানে কমপ্লিট হোৱা নাছিল সেইখিনি দেখুৱাইছিলোঁ। কিন্তু এতিয়া পাকঘৰটো কি মানে লগালোঁ, কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া দেখিছে এয়া তেতিয়া আগৰ ভিডিঅ'ত দেখাইছিলোঁ টাইলছখিনি লগোৱা, এনেকৈ বেচিন লগোৱা দেখাইছিলোঁ। লগতে খিৰিকী লগোৱা নাছিলোঁ। এয়া 3 পাত্তা খিৰিকীখন লগোৱা হৈ গ'ল। আৰু এয়া পানীৰ যিটো এয়া সুবিধাটো এনেকৈ কৰিবলৈ বৰ্ড দুখন লগাই দিছোঁ। আৰু এইটো বেচিন আছিলে, বেচিন এইটো আমি ঠিক কৰিছোঁ, জাষ্ট টেপকেইটা লগোৱা হোৱা নাই, বাকীখিনি হৈ গৈছে। এয়া দেখিছে বাহিৰলৈ যোৱা যিটো সুবিধা সেইটো পানীৰ, সেইটো ধুনীয়াকৈ বনোৱা হৈ গৈছে। আৰু লগতে এতিয়া বাচন ধোৱাৰ ষ্টেণ্ডটো থ'ব পাৰিব। আৰু ধুনীয়া আহল বহল হৈছে পাকঘৰটো, 2টা পাকঘৰ বেছি, ডাইনিংটো ধুনীয়া আহল বহল হৈছে। আৰু এইটো মুখ ধোৱা বেচিন আছিলে, কৈছিলোঁ আপোনালোকক, এইটোও ধুনীয়াকৈ ৰেডি কৰা হৈ গৈছে পানীৰে। আৰু খিৰিকীকেইখন 2খন খিৰিকী আমাৰ লগোৱা হৈ গ'ল। আৰু কাম বাকী আছে বাৰু, আৰু অলপমান কাম বাকী আছে, সেইখিনি হৈ যাব। আৰু আপোনালোকক মই কৈছিলোঁ যে পানীৰ যিটো সুবিধা সেইটো আপোনালোকক দেখুৱাই দিম, কেনেকুৱাকৈ ছিষ্টেম কৰিলোঁ। এইটো দেখিছেনে, এইটো পানীৰ যিটো সুবিধা, এই সুবিধাটো ধুনীয়াকৈ কৰিলোঁ। আপোনালোকে চাওকচোন ছিষ্টেমটো কেনেকুৱাকৈ কৰিছোঁ। এখন ধুনীয়াকৈ বেলেগ একো কৰিব নালাগে, এখন ধুনীয়াকৈ এনেকৈ চাট ঢালি লৈছোঁ। চাটৰ ওপৰত এই ছিষ্টেমত কৰিছোঁ। চাটখন আমাৰ অকণমান মানে চাপৰ হ'ল, সেইকাৰণে অলপমান দিগদাৰ হ'ল। আৰু চাপৰ হোৱাৰ কাৰণে আমি এনেকুৱাকৈ ইটা দি কেনে ওপৰত পানীৰ দামটো বহাই দিছোঁ, দেখিছেনে। ধুনীয়াকৈ এইটো সুবিধাটো কৰি লৈছোঁ। এতিয়া ইয়াৰ পৰা এনেকৈ পানীটো ধুনীয়াকৈ বাহিৰলৈ ওলাই যাব। এইটো ছিষ্টেমেটিক এনেকুৱাকৈ বনাই ল'ব পাৰিব। এইটো ইমানখিনি কৰোঁতে ইমান খৰচ নহয়। গতিকে ভিতৰতে যিখিনি সুবিধাখিনি কৰি ল'বলৈ এনেকুৱা এটা ধুনীয়া পাকঘৰ আপোনালোকে বনাব পাৰিব।
কিবা কৰোঁতে যদি মোৰ ভুল হৈছিল তেতিয়াহ'লে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু এইটো ভিডিঅ' মই আপোনালোকৰ জাষ্ট আপোনালোকৰ সহায় হ'বৰ কাৰণেহে মই বনাইছোঁ। মোৰ কোনো ধৰণৰ বেয়া ভাৱ লৈ কেনে মই ভিডিঅ' বনোৱা নাই, জাষ্ট আপোনালোকৰ সহায় হ'ব। কাৰণ সকলোৱে এটা আশা থাকে ন, এনেকুৱা এটা ধুনীয়া পাকঘৰ বনাবলৈ অলপ সুবিধা কৰি, কাৰণ ৰ'দ বতাহ বৰষুণ দিলে বাহিৰত বাচন ধুবলৈ দিগদাৰ হয়, ধৰ মোৰেই দিগদাৰ হৈছিলে। সেনেকৈ ভাবি কেনে মই এনেকৈ সুবিধাটো কৰি ল'লোঁ, যাতে ৰ'দ বৰষুণ বতাহ আহিলেও যাতে বাচনখিনি ধুব যাব নালাগে, ঘৰৰ ভিতৰতে সুবিধা কৰি লৈছোঁ। সেইখিনি সুবিধা আপোনালোকে কৰিব পাৰিব। এইখিনি অকণমান বুদ্ধি খটুৱালে আপোনালোকে কৰিব পাৰিব। কোনো ধৰণৰ ছাদ ঢালি কেনে, ইমান ডাঙৰকৈ ছাদ ঢালি আপোনালোকে টেংকি বহাই কেনে নকৰিলে হ'ব। চিম্পুলকৈ এনেকুৱা আপোনালোকে আপোনাৰ যিখিনি প্ৰয়োজনীয় আপুনি সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। গতিকে মোৰ এইখিনিয়ে ক'ব লগা আছিলে, আৰু ভাবিছিলোঁ যে ভিডিঅ'টো ধুনীয়াকৈ কৰিম, আৰু অলপমান আছে, সেইখিনি যদি কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক ধুনীয়াকৈ আৰু এটা ভিডিঅ' আপোনালোকক দি দিম। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।